আছিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল ঋত্বিক ব্লগস। আজি আমি ৰাইড কৰিম NS 200ৰে আৰু আজি আমি যাম আপোনালোকেতো নাজানে মই কৈয়ে দিওঁ আজি যাম আমি ডুবি মানে আপোনালোকে চাই থাকক মন্দিৰটো কিমান ধুনীয়া বহুত ঐতিহ্যমণ্ডিত মন্দিৰ আপোনালোকে মানে পলম নকৰিব চাই থাকক ভিডিঅ'টো। তো গাইজ ৰাইডৰ আগে গাড়ীখন বেয়া হৈ গ'ল এতিয়া আৰু ভাল কৰিব লাগিল অলপ মানে ক্লাছ কেবুলডাল ছিঙি গ'ল আমি বদলি কৰিব লাগিব। তো ভিডিঅ'টো চাওঁ আৰু কি হ'ব আৰু ভাল চাল কৰি আৰু যাম আমি। গাইজ ফাইনালি আমাৰ গাড়ী ঠিক হৈ গ'ল। তো ষ্টাৰ্ট দিছা হৈছে। তো গাইজ আমাৰ যাত্ৰা আৰম্ভণিতে প্ৰব্লেমটো মেজৰে চাগে হ'ব না ঠিক। তো গাইজ ফাইনেলি ভাল কৰিলোঁ অলপমান আৰু ইয়াৰ প্ৰব্লেম হৈছে। গাইজ বৰ্তমান আমি আহি পালোঁ পাঠশালা চিভিল হস্পিটেল চৰকাৰী হস্পিটেল যিখন এইখন এই ডাঙৰকৈ বনাই আছে হিমন্ত বিশ্ব শৰ্মা আদেশ মৰ্মে এইখন বনাই আছে বৰ্তমান বহুত ডাঙৰ মেডিকেল হ'ব। তো গাইজ ইয়াৰ এই ৰাস্তাটোৰ চাইডেদি আমি কাটিম আগত কাৰণ চেকিং চলিব পাৰে 16 আগষ্ট যিহেতু তো কাটি দিয়া হ'লেও অলপ ভয় থাকে। চ' গাইজ এইটো সৰু ৰাস্তা এইটো মেডিকেলৰ আগেদি হাইৰোড পাৰ হৈ আহিলোঁ বৰ্তমান আমি অ'কে। হেল্ল' গাইজ তো আমি বৰ্তমান পাঠশালা টাউনেদি অহা নাই আমি বৰ্তমান গাঁৱৰ ভিতৰেদি আহি আছোঁ গাঁৱৰ ভিতৰৰ ৰাস্তা এটাইদি গাঁওখনৰ নাম কি পাঠশালা গাঁৱেদি আহি আছোঁ আমি। তো আমি ৰেল লাইন পাৰ হ'ব লাগিব তাৰপিছতে আমি ডুবি মন্দিৰ পাম। তো ভিডিঅ'টো চাই থাকক। তো গাইজ আমি এতিয়া ৰেল লাইন পাৰ হ'লোঁ ৰেল লাইন পাৰ হৈ আহিলোঁ আমি হাই ৰোডৰ পৰা। ফাইনেলি আমি আহি পালোঁৱে আৰু অলপ জেগা আছে চাগে কিবা হৈ আছে মন্দিৰত মানুহ আছে। তো আজি মঙলবাৰ কালি সোমবাৰ আছিল গতিকে সোমবাৰে মন্দিৰটোত বহুত ভক্তৰ আগমন ঘটে তাকো কালি লাষ্টৰ শনিবাৰ সোমবাৰ আছিল আজি যিহেতু মঙলবাৰ মানুহ কম থাকিব পাৰে। তো এইটোৱে হৈছে বিখ্যাত ডুবি মন্দিৰ। অলপ আগফালে থ'ব পাৰি চাগে কিবা আছে চাগে আছে মন্দিৰত। তো গাইজ বাইকখন পাৰ্ক কৰি আমি মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰিলোঁ আপোনালোকক দেখুৱাই দি আছোঁ কি মানে আছে মন্দিৰৰ ভিতৰত বা মন্দিৰটোত কি মানে সুবিধা আছে কি আছে সকলো দেখুৱাই দিম আপোনালোকক। গাইজ এইডাল বহুত পুৰণি গছ হয় ইয়াত মানে পূজা পাতল বা বিয়া চিয়া হ'লে ইয়াত তাৰমানে আশ্ৰয় লয় কোনোবা যদি আহে চাগে ইয়াত বিয়া হৈ আছে হৈ ঠিকেই ভাবিছোঁ আমি বিয়া হৈ আছে। তো গাইজ আপোনালোকে ফেচবুক ইনষ্টাগ্ৰাম বহুতত মানে দেখিছে ইয়াতে ফটো উঠে এইটো ছবিৰ আগতে দুখৰ কথা যে এইটো ছবি যোনে অংকন কৰিছিলে উৎপল কিবা ৰয় না কি আছিল উৎপল ৰয় আছিল তেখেত পিলপিলি দুৰ্ঘটনাত মৃত্যু হৈছে তেওঁৰ কাৰণে বহুত দুখ লাগিছে বহুত আমাৰ স্মৃতি এৰি থৈ গৈছে। তো গাইজ চাওক ইয়াত বিয়াও চলি আছে চাব পাৰে দেখুৱাই দিছোঁ। তো গাইজ ইয়াত বিয়া চলি আছে চাওক বিয়া পাতি আছে আপোনালোকে চাওক মাজুলীতে কিবা এনেকৈ বিয়া পাতবা মানে
জন্ডিপুৰে বোলে বিয়া ভাত পাইছে গৈছে বিয়া দেখা পাই গাইছ দৰা আৰু কইনা লুকি আছে কইনাটো লুকি আছে পিছফালে কইনাটোৰ খবৰ লৈ খোৱা ব্যৱস্থাটো ক'ত বা হৈছে তো গাইজ বিয়া চলি আছে বৰ্তমান দৰাই একদম সুখী কইনা পাব আৰু কইনাই একদম দুখী দৰা পাব একে উল্টা পাল্টা কথা গাইজ গাইজ এটা কথা কওঁ নে কইনাই কিয় দুখী হৈ জানে না মানে বাচন ধুব লাগে কাপোৰ ধুব লাগে সেইকাৰণে কইনাই দুখী তো গাইজ এইটো চাওক দুৰ্গা মন্দিৰ ইয়াতে মন্দিৰৰ ভিতৰত দুৰ্গা মন্দিৰো আছে ইয়াত দুৰ্গা পূজা কৰাই ভালকৈ মানে পালন কৰে দুৰ্গা মন্দিৰতো গাইজ দুৰ্গা পূজা এনেও কৰিব চাই লওঁ এবাৰ ভালকৈ জুম কৰি দেখুৱাই দি আছোঁ এইটো দুৰ্গা মা জয় দুৰ্গা মা তো গাইজ ইয়াতো এটা পুখুৰী আছে মাছো আছে বহুত মাছ ভাহিও থাকে ইয়াত কি ধুনীয়া লোকেশ্যন হয় চাওক ধৰ্মীয় পুখুৰী এইটো চাওক মাছ ভাহিছে আমি দেখা পাইছোঁ তো গাইজ ইয়াত ইটাও আনিছে কি জানিবা মন্দিৰটো আৰু ডাঙৰ কৰে ইয়াতে বিয়া বা পূজা পাতল হ'লে ইয়াত খোৱা ব্যৱস্থা কৰে আৰু এইটো মন্দিৰ বনাই আছে এইটো আপোনালোকক মেইন মন্দিৰ সেইটোৱে আপোনালোকক যাই দেখুৱাই দি আছোঁ তো গাইজ এইটো মেইন মন্দিৰ হয় বহুত ডাঙৰকৈ মানে বান্ধিছে আগতে মানে কালাৰ কৰি আছে আমি আগতে আহিছিলোঁ চাই লওক মই ভালকৈ আৰু দেখুৱাই দি আছোঁ ছাইডলৈ গৈ আপোনালোকে এবাৰ চাব পাৰে কিমান ডাঙৰ এৰিয়া হয় এইটো বনাই আছে দেখুৱাই ভালকৈ দি আছোঁ মই এইফালেৰে যাব পাৰি এইফালেৰে যাব পাৰি তো গাইজ আপোনালোকক কৈছিলোঁ এইটো স্বৰ্গীয় উৎপল ৰঙিয়া কৰিছিল মানে কি ধুনীয়া ধুনীয়া অংকন কৰি গৈছে বহুত ভালো লাগিছে সকলোৱে ফটো উঠে তো গাইজ এটা কথা কওঁ তেখেতৰ যেন আত্মাই চিৰশান্তি পাওক গাইজ জন্দিপে বিয়া চাইছে সিয়াৰো বিয়া ভাত পাইছা গৈছে বিয়া ভাত মন গৈছে নেকি গাইজ এইখানে মেইন গেট হয় মন্দিৰৰ এইটো মেইন পুখুৰী হয় মানে মন্দিৰৰ মেইন পুখুৰী হয় ইয়াতে মানে গা ধুব পাৰি আগাতে হাত কি চাই আছে আহু আমাৰ লগনি হাত দি আছে চাচো কেনেকৈ চাই আছে আগাতে যায় অতে আমাৰ জায়গাত কাই ইলাকা থাকিবা কিবা এনে দেখিলো চব গাইজ সৰু কণ মানে ল'ৰা সৰু ল'ৰাই মানে সাঁতুৰি আছে আপোনালোকক ভালকৈ দেখুৱাই দি আছোঁ ওচৰৰ পৰা আগতে মন্দিৰটো চাই লওক চাওক মেইন মন্দিৰটো মানে ভিতৰ ভাগ চাই লওক কি ধুনীয়া তো গাইজ পূৰা সাঁতুৰি আছে ইহঁতে একদম ফূৰ্তি পূৰা ৰলিং মাৰিছে গাইজ চাওক দে তো গাইজ ইহঁতে কৈছে যে ভিডিঅ'ত দেখুৱাই দিব লাগে ইহঁতে ৰলিং দিব এয়া চাওক পূৰা ৰলিং দিছে ইয়াৰে পিছত আপোনালোকক দেখুৱাম বনোৱা মন্দিৰটো দেখুৱাম বুলি কৈছিলোঁ মানে কালাৰ কৰা মন্দিৰটো এইটোৱে চাওক কিমান ওখ হয় ধুনীয়া ৰং কৰিছে ভাল লাগিছে এবাৰ ছাইডৰ পৰা ধুনীয়াকৈ দেখুৱাই দিছোঁ আপোনালোকক আৰু তো গাইজ আমাৰ ঘূৰি আহোঁতে দেৰি হৈ গ'ল যদি আপোনালোকৰ আমাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লগতে শ্বেয়াৰ কৰি দিব লাইক কৰিব ধন্যবাদ